কবিতাৰ শিৰোনাম লুটক। কবি ডাক্তৰ অগস্ত্য বৰুৱা, আবৃত্তি পিঞ্জু মৰাণ। এটা বিষণ্ণ আবেলি তেওঁ মোক এখন সাগৰৰ কথা কৈছিল। সাগৰৰ বুকুত সাঁচি ৰখা বৈভৱৰ কথা কৈছিল। সৰগীয় সুৰ একোটা হেনো ভাহি আহে মাজে মাজে। সেই সুৰতে উঠে নেকি জোৱাৰ ভাটা? সাগৰৰ বুকুৰ বিশালতাৰ কথা কৈছিল। নিজৰ বুকুত সাঁচি ৰখা পৃথিৱীৰ চকুলোৰ কথা কৈছিল। তেওঁক সুধিলোঁ, মোৰ দুখৰ চকু পানী সাগৰে ৰাখিবনে? মোহনীয়া হাঁহিৰে তেওঁ ক'লে, তোমাৰ চকুৰ সাগৰতেই সেই দুখৰ ঠাই। সেয়ে দুইখিনি পানী লুনিয়া।